তো হেল্ল' এভৰিৱান, আমি এতিয়া বৰ্তমান মানে আমি নহয় মানে ময়ে আৰু মই এতিয়া বৰ্তমান যাব ওলাইছোঁ মানে এইফালে ক'ত যাম থাম্বনেইলটো চাই কিনে গম পাইছে। তেতিয়াহ'লে বলক তেতিয়াহ'লে সময় নষ্ট নকৰি আগলৈ ভিডিঅ'টো চাই যাওক তেতিয়াহ'লে। চ' গাইজ ফাইনেলি আমি বহুত সময়ৰ পিছত ইয়াত পাই গ'লোঁ। এইখনে আমাৰ এখন বগৰখন লৈ কিনে যাব লাগিব। কি ক'ম এতিয়া মানে বগৰখন এতিয়া তেল নাথাকে মানে এইটোত অনলাইন আমি বুক কৰিব পাৰি, মানে ভাড়া লৈ গাড়ী ল'ব পাৰি। গাড়ী লৈ বুক কৰি গৈছোঁ। তেতিয়াহ'লে এইটো তেল ভৰাব লাগিব। আমি তেতিয়াহ'লে পেট্ৰল ডিপুত যাওঁ, তেল ভৰাই লওঁ। তেতিয়াহ'লে ভিডিঅ'লৈ আগতে লগ পাইছোঁ, চাই থাকক তেতিয়াহ'লে। আমি মানে ক'ৰবাত ৰখি কিনে চাহ খাম বুলি ভাবিছোঁ। এতিয়া মানে বহুত চাহ খাম বুলি লাগি আছে, মন গৈছে। এতিয়া আহি আমি যেনেকৈ হ'লেও মানে 15 কিলোমিটাৰ গৈ আছোঁ। আগলৈ ভিডিঅ'টো চাই থাকক। তো আহি পাই গ'লোঁ ইয়াতে। এতিয়া চাহটো খাই ল'ম বুলিছোঁ। এইখন দোকান আছে, চাহটো খাব পাৰোঁ। চাহ খাই লওঁ ইয়াত। এতিয়া চাহ খোৱা হৈ গ'ল। এতিয়া গৈ আছোঁ গাড়ীখনৰ ওচৰলৈ যাওঁ। এইখন গাড়ীখন তাতে আছে, কি আছে গাড়ীখন এইটো। কেম্পেগৌড়া এইটোৱে কেম্পেগৌড়া আছে। আমি এই হ'লকৈ যাবলগীয়া হ'ব। এইটোৱে হয় ছিগনেল দিয়াটো, ওপৰৰ চিগনেল দি থাকে আমাৰ। ত' আহি এতিয়া পাই গ'লোঁ। এইডোখৰতে আছে, অলপ আগত চাব পাৰিছে। যাবলগীয়া হৈছে। ন' এণ্ট্ৰি লিখা আছে এইফালে, আৰু ইয়াত লিখা আছে ন' ড্ৰোন ইউজ কৰিব নোৱাৰে ইয়াত। চ' আহি পাই গ'লোঁ। এইটোৱে চাব পাৰিছে, এইটো এয়াৰপৰ্টটো। এইটো এয়াৰপৰ্ট হয়, এয়াৰপৰ্টৰ ভিতৰত আছোঁ। তো ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰলৈ মই সোমাই আহি কিনে চাব পাইছোঁ যে ইয়াত মদৰ দোকানো আছে নেকি। মানে ইয়াত চব মদৰ দোকান চাব পাৰিছোঁ। মদো পায় মানে এয়াৰপৰ্টৰ ভিতৰত। প্ৰথম আজিয়ে গম পাইছোঁ, গৈ নাই পোৱা আজিলৈকে। তাৰপিছত ভিতৰলৈ সোমাই গৈছোঁ, কি চাই আছোঁ আৰু। আৰু মোকে লগ ধৰিলে আৰু বেলেগ কোনো নাই লগৰ। সেইখিনি মোক ক'লে যাম মানে আহিছোঁ আৰু মই চোৱা নাই এয়াৰপৰ্টলৈকে। মই যাবলৈ অহা নাই মানে, এই লগৰজনে আছিলে। এই লগৰজনৰ মানে ভিনদেউক মানে এনেকুৱা ডুবাইলৈ যাব। ডুবাইলৈ যোৱাৰ কাৰণে মানে ক'লে যে কি নাম কয় বৈ চাবলৈ যাওঁ, বহুত দিনৰ পৰা লগ কৰা নাই, সেইকাৰণে চাবলৈ গৈছোঁ আৰু। সেইকাৰণে লগতে আহি দিলোঁ আৰু মই ভাবিছোঁ যে এয়াৰপৰ্টটো চাই লওঁ, মানে চোৱা নাই আজিলৈকে। বেংগলোৰত থাকি কিনে বেংগলোৰত ইমান দিনৰ পৰা আছোঁ, বেংগলোৰতো ইয়াত এয়াৰপৰ্টটো চোৱা নাই বুলি চাবলৈ আহিলোঁ। ধুনীয়া, বহুত ধুনীয়া আৰু চাফ চিকুণ, বহুত লেতেৰা, একদম ইমান চফা কৰি থোৱা আছিল ন, মানে কি ক'ম আৰু। ৰখি আমনি লাগিছে আৰু আহি পাবহি আৰু এতিয়া মানে লগ কৰি মেলি কিনে যামগৈ বুলি ভাবিছোঁ আৰু। তো এতিয়া গৈ আছোঁ। এতিয়া বিদায় দিয়া হৈ গ'ল তাৰ ভিনিয়েকক। এতিয়া ভাবিছোঁ যে এতিয়া দেৰি হ'ব আৰু সময় হৈ গ'ল এতিয়া 8:11। গৈ পাওঁতে আমাৰ 10টা ওপৰত বাজিব। এতিয়া ভাবিছোঁ যে সোনকালে যাওঁগৈ আৰু ভিডিঅ'টো এতিয়া ইমানটোতে সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো বহুত দীঘল হৈ গ'ল এনে। তেতিয়াহ'লে আপোনালোকে লগ পাব নেক্সট ব্লগত। তেতিয়াহ'লে এতিয়া বাই বাই।